থাম্বনেইলটো দেখি ভিডিঅ'টিত ক্লিক কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ আৰু তাৰ লগতে আপোনালৈ সুপ্ৰভাত জনাইছোঁ। আপুনি ভিডিঅ'টো যিকোনো সময়ত চাই থাকিব পাৰে, তথাপি আপোনালৈ সুপ্ৰভাত, যিহেতু এই চেনেলটোৰ দ্বাৰা মই সদায় চেষ্টা কৰোঁ আমি সদায় এটা নতুন জীৱন আৰম্ভ কৰিম আৰু সেইবাবে আপোনাক সদায় মই সুপ্ৰভাত জনাওঁ। আমি সকলোৱে প্ৰত্যেকে কিছুমান মানুহক আমি ভাল পাওঁ, কিছুমান মানুহক আমি সদায় ফ'ল' কৰোঁ, তেওঁলোকৰ কৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহে, তেওঁলোকৰ কৰ্মৰ প্ৰতি আমি সদায় আকৰ্ষিত হৈ ৰওঁ আৰু সেইবোৰ মানুহৰ বিষয়ে জানিবলৈ আমাৰ সদায় মনে চেষ্টা কৰি থাকে। আৰু সেই মানুহবোৰৰ বিষয়ে জনাৰ উপৰিও আমি তেওঁলোকৰ জীৱনৰ পৰা কিনো শিকিব পাৰোঁ, কিনো আমি কৰিব পাৰোঁ, সেয়াই তেনেকুৱাই কিছুমান উদ্দেশ্য এই চেনেলটোৰ। আৰু গতিকে আজি আমি সেয়েহে দেৰি নকৰি যাৰ বিষয়ে আমি জানিবলৈ ওলাইছোঁ বা যাৰ নাম দেখি আপোনালোকে এই ভিডিঅ'টিত ক্লিক কৰিছে তেওঁৰ বিষয়ে অনতিপলমে আৰম্ভ কৰোঁ, তেওঁৰ বিষয়ৰ পৰা শিকিব পৰা কিছুমান কথাৰ বিষয়ে। নমস্কাৰ, মই হিমাংক কাকতি আৰু আজি আমি জুবিন গাৰ্গৰ পৰা শিকিবলগীয়া 10টা কথাৰ বিষয়ে আলোচনা কৰিম। 5টা কথা ইতিমধ্যে মই আগৰ ভিডিঅ'টিত উল্লেখ কৰিছোঁ, সেয়া মোৰ আগৰ ভিডিঅ'টিত আপোনালোকে পাব। বাকী থকা 5টাৰ কথাৰ বিষয়ে আলোচনা কৰিম। আৰু গতিকে প্ৰথম কথাটো হৈছে, অৰ্থাৎ 6 নম্বৰত আমি তেওঁৰ পৰা শিকিবলগীয়া কথাটো হৈছে ভিজন এণ্ড মিছন। কাঞ্চনজংঘা কিছুদিন আগতে ৰিলিজ হৈছিল, কিন্তু জুবিন গাৰ্গে কাঞ্চনজংঘাৰ কথা প্ৰথম কেতিয়া উল্লেখ কৰিছিল? এখন বাতৰি কাকতত দেখিবলৈ পোৱা গৈছিল যে সেইখিনি সময়ত বহুতে ছ'চিয়েল মিডিয়াত সেই বাতৰি কাগজখন দেখুৱাইছিল, তাৰ ফটো শ্বেয়াৰ কৰিছিল। সেয়া হ'ল তেওঁ 2001 চনৰ পৰা কাঞ্চনজংঘাৰ কথা তেওঁ উল্লেখ কৰিছিল আৰু কাঞ্চনজংঘা ৰিলিজ হৈছে 2019 চনত। অৰ্থাৎ তেওঁ কিমান দিন আগৰ পৰা সেই সম্পৰ্কে তেওঁ পৰিকল্পনা কৰি আহিছে সেয়া মন কৰিবলগীয়া। তাৰোপৰি বিভিন্ন ধৰণৰ তেওঁ যিবোৰ কাম কৰি থাকে, SD বৰ্মনৰ তেওঁ ওপৰত কৰি থকা এটি মিউজিক এলবামৰ কথাও তেওঁ মাজে মাজে উল্লেখ কৰে। মা এলবামটো যিটো শেহতীয়াভাৱে আটাইতকৈ সুন্দৰ এলবাম আছিল, তেওঁৰ ব্যক্তিগত এলবাম বহুদিনৰ পাছত কৰা। গতিকে ঠিক একেদৰেই আমিও আমাৰ নিজৰ জীৱনৰ বাবে কিছুমান আমাক ভিজন লাগিব, কিছুমান আমাক মিছন লাগিব। ভিজন হৈছে আমাৰ লক্ষ্যস্থান আৰু মিছন হৈছে সেই লক্ষ্যস্থানত উপনীত হওঁতে অতিক্ৰম কৰি যোৱা সেই বাটটো। মিছন যেতিয়া সুন্দৰ হ'ব তেতিয়াহে আমাৰ ভিজনত আমি গৈ পাম। আৰু সেইবাবে আমি এই কথাটো শিকিবলগীয়া আছে যে আমি যদি কিছুমান মিছন লওঁ, আমি সেই মিছনবোৰ আমাৰ এনেকুৱা হ'ব লাগে যে সেই মিছনবোৰে আমাক এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰাব পাৰে। গতিকে সেয়া আছিল 6 নম্বৰত আমি তেওঁৰ পৰা শিকিবলগীয়া কথা। তাৰপাছত 7 নম্বৰ কথাটো হ'ল লাভ ফৰ ৱৰ্ক, অৰ্থাৎ কামৰ প্ৰতি এক ভাল পোৱা। বহু সময়ত এনেকুৱা হয়, মোৰ ৰুমমেটে সিদিনাখন মোৰ আগত কৈছিল যে বৰ্তমান অসমৰ যিখিনি নিবনুৱা সমস্যা, সেই নিবনুৱা সমস্যাৰ এটা বিশেষ নাম আছে আৰু সেই নামটো হৈছে ডিছগাইজ এমপ্লয়মেণ্ট। অৰ্থাৎ আমি যি কাম কৰি আছোঁ, আমাৰ যি চাকৰি, আমাৰ যি দৈনন্দিন আমাৰ কৰ্ম, যাৰ দ্বাৰা আমি পেটৰ ভাতমুঠি আমি মোকলাইছোঁ, সেই কামৰ প্ৰতি আমি সন্তুষ্ট নহয়। অৰ্থাৎ আমাৰ কোৱালিফিকেশ্যন বহুত বেছি, কিন্তু তাৰ তুলনাত আমি যি কাম কৰি আছোঁ সেই কামক লৈ আমি সন্তুষ্ট হ'ব পৰা নাই। গতিকে এনেকৈ যদি আমি সন্তুষ্ট হ'ব নোৱাৰোঁ, আমি বৰ্তমান য'ত আছোঁ, আমি যি আমাৰ কামক আমি ভাল পাব নোৱাৰোঁ, তেতিয়াহ'লে আমি যিটো কাম আমি কৰিব পালে আমি ভাল পাম বুলি ভাবোঁ, সেই কামটোলৈ হয়তো আমি গৈ পাব নোৱাৰিম। গতিকে নিজৰ কামক ভাল পোৱাটো খুব প্ৰয়োজন। নিজৰ কামক আমি যিমান পৰিমাণে ভাল পাব পাৰিম, নিজৰ কামৰ প্ৰতি যিমান আমি শ্ৰদ্ধা ৰাখিম, সিমানেহে আমি জীৱনত আগুৱাই যাব পাৰিম। এই কথাটো শিকোঁ মই জুবিন দাৰ পৰা। তাৰপাছত আহিছোঁ লাভ ফৰ নেচাৰ। লাভ ফৰ নেচাৰ, আমি সকলোৱে জীৱনত সুখী হ'বলৈ চেষ্টা কৰি থাকোঁ, কিন্তু আমি সকলোৱে ব্যস্ত হৈ পৰোঁ ক'ত? আমি প্ৰকৃতিৰ পৰা আঁতৰি আহি আমি সকলো সময়তে স্মাৰ্টফোনৰ মাজত জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আমাৰ গোটেই জীৱনটোক আজিকালি কিছুমান ডিভাইচে আগুৰি ধৰে। আমি ভৰিৰ চেণ্ডেলযোৰকে নুখুলোঁ, আমি মাটি স্পৰ্শ কৰি নাচাওঁ। আমি কোনো জীৱ জন্তুৰ প্ৰতি বহুত কম আমি মৰম দেখুৱাওঁ। তাৰোপৰি আমি কোনো ধৰণৰ ঘৰত গছ এডাল ৰোৱাৰ কথা আমি কেতিয়াও নাভাবোঁ। কিন্তু তেওঁতো এনেকুৱা নহয়, তেওঁ নিজেও বহু সময়ত তেওঁৰ এই যি প্ৰকৃতিৰ প্ৰতি ভাল পোৱা, সেয়া বহু সময়ত ফুটি উঠে তেওঁৰ কথাত, তেওঁৰ কামত। গতিকে সেয়া আমি শিকিব পাৰোঁ যে আমি প্ৰকৃতিৰ সৈতে যেতিয়া আমি একলগ হৈ থাকিম, প্ৰকৃতিৰ বাবে কাম কৰিম, প্ৰকৃতিৰ সৈতে থাকিম, তেতিয়া আমি তাৰ পৰা শিকিবলগীয়া আমাৰ বহুত কথা আছে। তাৰ পাছত আছে কিতাপ পঢ়াৰ অভ্যাস, অৰ্থাৎ ষ্টাডি অৰ ৰিডিং হেবিট। এতিয়া অধ্যয়ন আৰু পঢ়া দুটা বেলেগ বিষয়। ৰিডিং কৰিলে আপুনি কিবা এটা নিশিকিবও পাৰে, অৰ্থাৎ আপুনি পঢ়িব লাগে, পঢ়ি গৈছে, তেনেকুৱা হ'ব পাৰে। আৰু ষ্টাডিটো কিন্তু তাৰ পৰা সম্পূৰ্ণ পৃথক। ষ্টাডি আমি তাক কওঁ যেতিয়া আমি সেই কিতাপখন পঢ়ি তাৰ পৰা কিবা এটা শিকিছোঁ বা কিতাপখনে কি ক'ব বিচাৰিছে সেই কথা আমি অনুধাৱন কৰিব পাৰিছোঁ। গতিকে সেই কথাটো তাতে আহি পৰে। গতিকে তেওঁৰ কিতাপ পঢ়াৰ প্ৰতি যি স্পৃহা, তেওঁ বহু সময়ত মঞ্চতো কয় যে মোক গামোচা নালাগে,
ক্ষমা কৰিব মই গামোচাৰ একো কৰা নাই মই বহুত ভাল পাওঁ তেওঁ কয় মোক গামোচা নালাগে মোক অন্য একো সন্মান নালাগে মোক যদি আপুনি দিব বিচাৰিছে তেতিয়াহ'লে এটি গছপুলি দিয়ক বা এখন কিতাপ দিয়ক হয় বৰ্তমান সময়ত কিতাপ দিয়াৰ যি উপহাৰ দিয়াৰ যি আগতে আছিল প্ৰথা সেই প্ৰথা বৰ্তমান প্ৰায় কমি আহিছে আৰু অসমীয়া গ্ৰন্থ জগতৰ যি এতিয়া আহুকাল চলি আছে বহুত বেছি কম গ্ৰন্থ বিক্ৰী হয় অসমীয়া সাহিত্যৰ যি দুৰ্দিন সেই দুৰ্দিনত আমি গ্ৰন্থ এখন উপহাৰ দিয়াৰ প্ৰথা বা সেই অভ্যাস আমি পুনৰ গঢ় দিব পাৰোঁ আৰু তাৰ লগতে নিজেও কিতাপ পঢ়াৰ অভ্যাস গঢ় দিব পাৰোঁ তাৰ পৰা আমি দুটি কথা নিজে শিকিম আৰু দুটি কথা আনকো শিকাব পাৰিম আৰু একেবাৰে শেষত আটাইতকৈ দৰকাৰী কথাটো কৈছোঁ তেওঁৰ পৰা শিকা সেয়া হৈছে লাভ ফৰ মাদাৰলেণ্ড অৰ্থাৎ নিজৰ মাতৃভূমিৰ প্ৰতি মৰম নিজৰ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা কিছুদিন আগতে তেওঁৰ কিবা বিতৰ্ক হৈছিল এই জাতি জনগোষ্ঠীক লৈ পেলাই গতিকে সেই সম্পৰ্কে সকলোৰে নিজা মতামত তাত একো বিশেষ একো ক'বলৈ নাযাওঁ কিন্তু তেওঁৰ পৰা মই এই কথাটো শিকোঁ যে নিজৰ মাতৃভূমিক আমি কিমান ভাল পাব পাৰোঁ যেতিয়ালৈকে আমাৰ মনত দেশ প্ৰেম নাথাকে যেতিয়ালৈকে আমাৰ মনত মাতৃভূমিৰ প্ৰতি প্ৰেম নাথাকে তেতিয়ালৈকে আমি জীৱনত কিবা এটা বিশেষ কৰিব পাৰিম বুলি মই নাভাবোঁ আৰু তাৰ বাবে আমি নিজৰ মাটিক নিজৰ ঠাইখন নিজৰ গাঁওখন নিজৰ ঘৰখন এই সকলোবোৰক ভাল পোৱা এই সকলোৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো খুবেই প্ৰয়োজনীয় এটা কথাটো হ'ল আমি শ্ৰদ্ধা কেনেকৈ জনাম শ্ৰদ্ধা জনাবৰ বাবে আমি একো কৈ ফুৰিব নালাগে নিজৰ মাতৃভূমিক ভাল পাবৰ কাৰণে নিজৰ মাতৃভূমিক ভাল পাবৰ কাৰণে আমি মাতৃভূমিৰ বাবে কিবা এটা কৰিব লাগে মাতৃভূমিৰ বাবে মই কি কৰিছোঁ নিজৰ কপালৰ বিন্দু বিন্দু ঘাম মই এই মাতৃভূমিত পেলাব পাৰিছোঁ নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰে মাতৃভূমিক কিমান ভাল পাইছোঁ নিজৰ কপালৰ ঘাম যদি আমি মাতৃভূমিৰ বাবে মাটিত পেলাব পাৰিছোঁ কষ্ট কৰিছোঁ এইখন মাতৃভূমিৰ বাবে তেতিয়াহ'লে মই কওঁ আপুনি মাতৃভূমিক বহুত বেছি ভাল পায় আৰু সেয়া ভাল পোৱা সদায় জীয়াই থাকক আৰু যদিহে মাতৃভূমিৰ বাবে একো কৰা নাই আমি সকলোৱে আজিৰ পৰা এই মুহূৰ্তৰ পৰা সকলোৱে নিজৰ মাতৃভূমিৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰা উচিত সেয়া কাম যিকোনো হ'ব পাৰে সৰু কাম হ'ব পাৰে ডাঙৰ কামো হ'ব পাৰে যিয়ে নহওক আপুনি জানে আপুনি কেনেধৰণে মাতৃভূমিক সহায় কৰিব কেনেধৰণে মাতৃভূমিৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা আপুনি প্ৰকাশ কৰিব কেনেকৈ আপুনি মাতৃভূমিক মৰম যাচিব মাতৃভূমিৰ বাবে কি কৰিব সেয়া পৰিকল্পনা আপোনাৰ মনত নিশ্চয় আছে মোৰ মনতো আছে গতিকে আহক আজিৰ পৰা আমি সকলোৱে মাতৃভূমিৰ বাবে কাম কৰি যাওঁ ধন্যবাদ